জোনাক নিশা গুপুতে সাঁচিছো মৰম তোমাৰ জিয়া কাহিনী কবিতাৰে আৰে আৰে শিৰোনামা ছোৱালী দিব্যাংসা ল'ৰাটো আহিছে আগবঢ়াই লৈ আনগৈ যা মোকতো কামত অলপ সহায় কৰি নিদি ঐ কিন্তু মা মইতো সকলো কাম কৰিলোৱে তাৰ মানে এতিয়া তই মোৰ লগত তৰ্ক কৰিবি মা তুমি বা কিমান কিয় বেয়া পোৱা তো আজিলৈকে তুমি একো কৰিবই দিয়া নাই মই কৰিব বিচাৰো তুমি মানা কৰা আজি ঘৰৰ সকলো কাম কৰা তুমি তাৰপিছতো কিয় বকি থাকা হ'ব তই বাহিৰৰ হৈ ইমান উকালতি কৰিব নালাগে আৰু তই যা সোনকালে সমুদ্ৰক লৈ আহিবি ঠিক আছে মা মই যাওঁ বাৰু ভণ্টি তই যাবি নেকি নাযায় তাই এক্সাম আহি আছে তাই যাব নোৱাৰে পঢ়িব লাগিব নহয় তাই বাৰটো ফাইনেল এক্সাম আহি আছে তাইহে বেছিকৈ পঢ়িব লাগে হ'ব তই এতিয়া মোৰ লগত মোক চকুতি মাৰিব নালাগে ভিতৰলৈ যা তই এতিয়া মোৰ মুখলৈ কি চাই আছ তোমাৰ কিবা অসুবিধা হৈছিল নেকি বাটত আহোঁতে সমুদ্ৰ নাই হোৱা কৰি দেউতা সকলোখিনি বুজাই দিছিল নহয় মা দেউতা ভালে আছে নহয় আছে কৰি সকলো ভালে আছে ৰবা মোৰ ৰন্ধা হৈয়ে গ'ল ব'লা সোনকালে খাই ল'বা ভাগৰো লাগিছে নহয় চাগে আহা সমুদ্ৰ ভাত দিছোঁ ভাত তুমিয়ে বনাইছা নেকি নাই নাই ভাত ময়ে বনাইছোঁ তাই বাহিৰহে দিছে হ'লে মোক ভোক লাগিছে ভাত অথনিয়ে হ'ল বাঢ়ি দিওঁ নেব মা মই চবৰে কাৰণে ভাত বাঢ়িলোৱে খালেই হ'ল আহা সমুদ্ৰ আহ ভণ্টি আহা সমুদ্ৰ শুনাচোন তোমাৰ নামটো মই গমেই পোৱা নাই নহয় দুনা যে ভণ্টি তোমাৰ নামটো নিশা বা জোনাক আৰু নিশা তোমালোকৰ জীৱনলৈ এবাৰ জোন আহিব তাৰ নাম আকাশ হ'ব বাৰু এইবোৰ দিন হয় দেখা যাব এতিয়া শুই থাকা গৈ যোৱা সমুদ্ৰ ভণ্টি তই যা শুই থাক হয় নাই নেকি কামবোৰ কোনে কৰিব নেকি কালি লগ নাপালো তেওঁ সোনকালে উঠি স্কুলত পাব অলপ ওলাই গৈছে মই কামবোৰ সোনকালে কৰি শেষ কৰোঁ সমুদ্ৰ বোলে গাঁওখন চোৱাবলৈ লৈ যাব লাগিব
তই ঘৰৰ কামৰ কথা চিন্তা কৰিব নালাগে তই গা পা ধুই পেলাই সমুদ্ৰত ফুৰাবলৈ লৈ যা এডাল লৈ যা লগত সমুদ্ৰ যোৱা তুমিও আজৰি হৈ লোৱাগে অ' মা ময়ো যামনে নালাগে তই যাব একদম পালে সেইটো পঢ়িব লাগে আহি পেলাই পঢ়িবা ব'ল আনিশা একো নহয় তুমিও ব'ল যাওক দিয়ক খুৰী একো নহয় তেনেহ'লে মই ৰেডি হ'ম গৈ ঠিক আছে যোৱা বাৰু সমুদ্ৰ তুমি ফ্ৰেছ হৈ যোৱা ঠিক আছে খুৰী নিশা তই বাহিৰৰ লগত অলপ ঘূৰা ফুৰা কম কৰিবি নহয় বাহিৰৰ নিচিনা হৈ যাবি অ' বাৰ নিচিনা হ'লে ভালেই হ'ব তাইৰ নিচিনা ময়ো ভাত ভাল খাম সাহসী হ'ম আৰু মাকৰ অভিনয় জীয়াই থাকিবলৈ শিকি যাম কাৰণ তুমি কাৰোবাৰ মাক হোৱা যোগ্য নহয় চা আদহা নিশা নিশা তই তাইৰ কাৰণে মোক তেনেকৈ কৈছ তই পাহৰি নাযাবি তাইতো নিজৰ বাৰে নহয় ভণ্টি হ'লনে মোৰ হৈ গ'ল জোনাক ব'লা কি হ'ল ভণ্টি তোৰ নাই বা ব'ল যাওঁ জোনাক তোমাক কথা এটা সুধো বেয়া পাবা নেকি নাপাওঁ সোধাচোন তোমাৰ নিজৰ মা নহয় নেকি কিয় সুধিলা কি হ'ল সমুদ্ৰ দা মায়ে তোমাক কিবা কৈছে নেকি নাই খুৰীয়ে মোক একো কোৱা নাই এতিয়া অথনি নিশা কিবা কৈ থাকোঁতে মই শুনিছিলোঁ সোধাৰ কাৰণে আকৌ তুমি বেয়া নাপাবা নাই নাই সেইটো কি বেয়া পাব লগা কথা আচলতে কথাটো হ'ল মোৰ মা আৰু মাহী খাইলাক দেখিবলৈ একে আছিল মোৰ 3 বছৰ বয়স হৈ থাকোঁতে মা এটা জটিল ৰোগত আক্ৰান্ত হৈছিলে আৰু সেই দুখতে মই কিবা অপৰাৰ দৰে হৈ পৰিছিলোঁ একমাত্ৰ মোৰ কাৰণে দুয়োখন ঘৰৰ মাজত আলোচনা কৰি এটা সিদ্ধান্ত ল'লে যে মা আৰু মাহী যিহেতুকে দেখিবলৈ একেই হয় গতিকে দেউতাই আৰু ককাহঁতে কথা পাতিলে যে যদি মাহীক মই মাৰ ৰূপত পাওঁ তেনেহ'লে মই সৰু হৈ আছিলোঁ যিহেতুকে হয়তো আমনি নকৰিম আৰু সেইকাৰণে মোৰ কথা চিন্তা কৰি দেউতাই সকলোৰে সিদ্ধান্ত লৈ পেলাই মাহীকে মোৰ মা হিচাপে আনিলে মায়ে মোক কৈছে নহয় তেতিয়া দেউতাই মৰিগাঁও কোনোবা এখন স্কুলত শিক্ষকতা কৰি আছিল মই জন্ম হোৱাৰ পাছতহে দেউতাই আমাৰ গাঁৱৰ স্কুলখনলৈ ট্ৰেন্সফাৰ হৈ আহিছে নিশা জন্ম নোহোৱালৈকে মায়ে মোক অনুভৱে কৰিব দিয়া নাছিল মই যে তেওঁৰ ছোৱালী নহয় কিন্তু ভণ্টি জন্ম হোৱাৰ পিছত মায়েও প্ৰমাণ কৰি দিলে যে আন মাহীমাকৰ দৰে কোনো মাহীমাকে সতিনীৰ সন্তানক নিজৰ সন্তান বুলি ভাবিব নোৱাৰে কিন্তু তেওঁতো তোমাৰ মাহীয়ে আছিলে কথাটো কিয় এনেকুৱা নাজানো কিয় এনেকুৱা কৰে কিন্তু কি জানানে মোৰ শিক্ষয়িত্ৰী হ'বলৈ বহুত মন আছিলে কিন্তু মায়ে মোক পঢ়িবলৈকে নিদিয়ে চব ঠিক হৈ যাব আকাশক আহি ল'বৰে কোন আশা কিয় কালি সমুদ্ৰতাই কোৱা নাছিল জানো জোনাক নিশাৰ মাজলৈ আকাশখন নামি আহিব বুলি হয় কওকচোন ইয়াৰে কলেজখন কোনফালে আছে বাৰু বেয়া নাপায় যদি কলেজখন অকণ দেখাই দিব নেকি মানে মোৰ বায়ে এই কলেজখনত নতুনকৈ অধ্যাপিকা হিচাপে নিযুক্তি পাইছে তাই কামখিনি মই কৰি যাম বুলি আহিছিলোঁ এই কলেজখন অকণ দেখাই দিব নেকি অঁ ঠিক আছে দেখাই দিম বাৰু পিছে আপুনি ক'ৰ পৰা আহিছে আৰু আপোনাৰ নামটো কি মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ মোৰ নামটো আকাশ
কি আকাশ? অঁ হয়, আকাশ ৰাজখোৱা। মই এটা কথা বুজি নাপালোঁ, মোৰ নামটো শুনি আপুনি ইমান আচৰিত কিয় হ'ল? নাই নাই একো নাই। বা তই যা নহয় তেখেতক কলেজখন দেখাই থৈ আহ। আহক নহ'লে। কি মই? হয় বা তই মাৰ কথা চিন্তা কৰিব নালাগে, ঘৰত কি ক'ব লাগে মই ক'ম। যা যা সোনকালে যা। আকাশ তই যাব দেই। ভণ্টি শুনচোন, আহক দাদা। এইখনে আপুনি বিচাৰি অহা কলেজখন। মোৰো শিক্ষয়িত্ৰী হ'বলৈ বহুত মন আছিলে, কিন্তু কি জোনাক? বাৰু আপুনি যাব, মই আহিলোঁ। বাৰু আমি আকৌ লগ পাম। নিশ্চয়, এতিয়া মই গৈ থাকোঁ। ভণ্টি কি হ'ল তোৰ? মায়ে চাগে গালি পাৰি আছিল ন? মই গম পাইছিলোঁ এনেকুৱা কিবা এটা হ'ব বুলি, সেইকাৰণে মই যাব বিচৰা নাছিলোঁ। তইহে জোৰ কৰি পঠালি। বা দেউতাৰ ট্ৰেন্সফাৰ হৈছে, কাৰ্বি আংলঙত পৰিছে বোলে। কি? তাতকৈ ডাঙৰটো কি জান? দেউতা বোলে কাৰ্বিতে জইন কৰিব লাগিব। কি? তাৰমানে দেউতা আজিয়ে যাব লাগিব? ৰ মই দেউতাৰ ওচৰৰ পৰা আহোঁ। বা দেউতা অলৰেডি ঘৰৰ পৰা গ'লেই। কি? দেউতাই কি মই এহালো ৰ'ব লাগে বুলি এবাৰো নাভাবিলে নেকি? মোক মান নিদিয়াকৈ কেনেকৈ যাব পাৰিলে দেউতাই? দেউতাই এবাৰো নক'লেনে ডাঙৰ মাজনী আহক, তাইক মই মাতটো লগাই থৈ যাব লাগিব? কৈছিলে তোমাৰ দেউতাই তোমালৈ ৰম বুলি, কিন্তু মই ৰ'বলৈ নিদিলোঁ। কিন্তু কিয় নিদিলা মা তুমি দেউতাক ৰ'বলৈ? এইবোৰ দেউতা হয় মা। জানো তেওঁ তোমাৰ দেউতা হয় বুলি। তুমি এটা কথা জানি লোৱা, মই তোমাৰ মা নহয়। সেইকাৰণে তেওঁ যোৱা টাইমত তোমাক লগ কৰি যোৱাটো মই প্ৰয়োজনবোধ নকৰিলোঁ। চৰি। মা তুমি কিন্তু এইটো ভাল কাম নকৰিলা মা। ৰচোন, তই ইমান টাইম ক'ত আছিলি? নিশা আৰু সমুদ্ৰটো কেতিয়াবাই আহি পালেহি। তই যদি সিহঁতৰ লগতে অহা হয়, দেউতাক লগ পালি হয়। মা নিশাই তোমাক একো কোৱা নাই নেকি? নাই কোৱা তাই মোক একো। মা মইতো তোমাক আহিয়ে কৈছোঁ। তই মনে মনে থাক। আৰু জোনাক তই যাৰ লগত ঘূৰি ফুৰিছিলি তাৰ লগত থাকগৈ। এইবোৰ কৰি তই মোৰ ছোৱালীজনীক ধ্বংস নকৰিবি। এইবোৰ মানে তুমি কি কোৱা কথা কৈছা মা? আইঅ' তাই যে একো বুজিয়ে পোৱা নাই। তোৰ আৰু প্ৰফেচাৰটোৰ পেন ডিলাৰ কথা মই কৈছোঁ আকৌ। মোৰ ছোৱালীজনী কি শিকিব? গতিকে তই আৰু ইয়াত থাকিব নালাগে। মা মানুহজনে সহায়হে বিচাৰিছিল আৰু মই দেখোন তোমাক কৈছিলোঁৱে। আৰু এই ঘৰখনটো বাৰো হয়, মতে এখন ঘৰত বাৰহে বেছি অধিকাৰ আছে। অধিকাৰ কথা ক'বলৈ আহিছ? অধিকাৰ আহি পৰালে তাইক মই ইয়াত থাকিবলৈ দিম বুলি ভাবিছ? অধিকাৰ দিম, তই খেলা। মা কি কোৱা তুমি মা? আপুনি ইয়ালৈ কিয় আহিছে? এইবোৰ চব আপোনাৰ কাৰণে হৈছে। গুচি যাওক ইয়াৰ পৰা। ৰ'বা, মই এইফালে যাওঁতে তোমাক দেখিহে সোমালোঁ। বাক লৈ কাইলৈ কলেজলৈ আকৌ মাতিছে, মই সেইবাবে কলেজৰ পৰা গুচি আহিলোঁ। এইবোৰ কি হৈছে জোনাক? আপুনি ইয়াৰ পৰা গুচি যাওক ছাৰ। এইবোৰ আমাৰ ফেমিলি মেটাৰ, গতিকে ইয়াৰ মাজত আপুনি নোসোমাব। নহয় জোনাক, তুমি মোক সহায় কৰিছিলা, গতিকে ময়ো তোমাক সহায় কৰিব লাগিব।
ছাৰ আপুনি মোক একো সহায় কৰিব নোৱাৰে প্লিজ আপুনি ইয়াৰ পৰা গুচি যাওক আপুনি যদি ইমান সহায় কৰিব বিচাৰিছে তেন্তে এই কলহজনী মোৰ ওচৰৰ পৰা আঁতৰাই নিয়ক অনুগ্ৰহ কৰি অকণমান দয়া কৰা হ'ব তুমি যদি এই ঘৰখনত মোৰ কাৰণে এনেকুৱা ব্যৱহাৰ পাব লগা আছে তেনেহ'লে ব'লা মোৰ লগত বাৰ বাহিৰে কোনো নাই তুমি মোৰ ভণ্টি হ'বানে কোৱা জোনাক তুমি যাবানে মোৰ ভণ্টি হৈ মোৰ লগত মোৰ বাৰো এটা লগ হ'ব তাইও তেতিয়া এজনী ভণ্টি পাব কিন্তু ছাৰ দাদা বুলি কোৱা ভণ্টি বা যা গৈ যা এই ডাইনীজনীৰ লগত থাকিব নালাগে কি ডাইনী তই নিজৰ মাৰজনীক ডাইনী বুলি ক'বলৈ আহিছ কোন মা সেইজনী মাক যিজনী মাকে এজনী ছোৱালীক ঘৰৰ পৰা উলিয়াই দি আনজনী ছোৱালীক মৰমেৰে উপচা দিব বিচাৰে নালাগে মোক তেনেকুৱা মা আৰু আজিৰ পৰা মোৰ মুখেৰে মা শব্দটো শুনিবলৈ তুমি নিবিচাৰিবা বা যা গৈ যা তই ভালকে থাকিবি ভণ্টি তয়ো নিজৰ যত্ন ল'বি জোনাক তোমাতে অভিমানী শেৱালি ফুলৰে সুবাস তুমি মোৰ তোমাতে জিৰণি মা মা কোনোবা মানুহজনে ফোন কৰিছে হেল্ল' কোনে ক'লে কি মা মা কি হৈছে কোনে কি কৰে তোমাক কোনে ফোন কৰিছিলে মা মা কেনেবাকৈ বা কিবা হোৱা নাইতো নাই নাই বা যদি কেনেবাকৈ মৰিও যায় ন তুমি কেতিয়াও দুখ নকৰা মই ভালকৈ জানো কথাটো কি হৈছে একো নকলে কেনেকৈ জানিম মই দেউতাৰ আকৌ কি হ'ল দেউতা চাগে গৈ পোৱাই নাই দেউতাৰ এক্সিডেণ্ট তেওঁ বোলে দবকা পাইছিলগৈ তেনেতে তেওঁ যোৱা গাড়ীখন ৰাখিছিল আৰু তেওঁ গাড়ীৰ পৰা নামি গৈ পানী বটল এটা আনিবলৈ আৰু আন এখন গাড়ীয়ে তেওঁক দেউতা তেওঁ বোলে গাড়ী চিটতে মোবাইলটো থৈ গৈছিল ড্ৰাইভাৰজনে মোবাইলটো লৈ নাম্বাৰ বিচাৰি ফোন কৰিছে এইখিনি সময়ত মই এইটো কথা ক'ব নালাগে তথাপিও মই কওঁ বা ঘৰৰ পৰা ওলাই গৈছেহে লগতে ইমান এটা ডাঙৰ ঘটনা তুমি ভুল কৰিলা মা ব'লা আমি তালৈকে যাওঁ বা তই ইমান দিনে ক'ত আছিলি এই 5 বছৰে আমাৰ লগত বহুত কিবা কিবি হৈ গ'ল তই গম পাৱনে ভণ্টি তই এইবিলাক কি কৈছ কি হ'ল ভণ্টি তই গুচি যোৱাৰ দিনাখনে দেউতাৰ এক্সিডেণ্ট হয় লগে লগে দেউতাৰ ভণ্টি তই এইবোৰ কি কৈছ দেউতাৰ এক্সিডেণ্ট
মানে হে ভগৱান তুমি মোৰ লগতে সদায় কিয় এনেকুৱা কৰা সৰুতে মাক হেৰুৱালো আৰু এটা দেউতাও দেউতা দেউতা তুমি জানানে তোমাৰ সপোনটো তোমাৰ আশাটো আজি পূৰণ হ'ল আৰু মোক এইটোৰ ওপৰত আজি চাবলৈ তুমিয়ে নাই মোৰ লগতে সদায় কিয় এনেকুৱা হয় কিয় তোৰ দুখ কষ্টবোৰ অনুভৱ কৰিব পাৰিছোঁ তেওঁ শিকোৱাৰ পিছত টকা অলপ পালোঁ সেয়ে ঘৰখনকে বনাই ল'লোঁ কিন্তু শান্তি বোলা বস্তুটো অকণো নাপালোঁ মাহী এইবোৰ পাহৰি যোৱা আৰু যিমান পাৰা সুখী হ'বলৈ চেষ্টা কৰা সুখী হ'ম কিন্তু তই মাহী বুলি নামাতি মা বুলি মাতিলে পিছা নিশা তই এতিয়া কিবা পঢ়ি আছ নে নাই তাই পঢ়াটো এৰুৱাই দিয়া হয় মই জীয়াই থকা কাৰণ বিচাৰি নাপালোঁহেঁতেন এইবাৰ ডিগ্ৰী কমপ্লিট কৰি এইবাৰ ওলাব যায় ভণ্টি তই কিন্তু ডাক্তৰ পঢ়িব লাগিব মই পঢ়ামতো পঢ়িম বা মই আহা ভিতৰলৈ আমাৰ কলেজততো অলপ কাম আছিলে যাবা কলেজলৈ ভনীৰ ঘৰত নোসোমোৱাকৈ যাবানে এতিয়া জোনাক নিশাৰ মাজত তৰাজনী জিলিকি থাকিব বিচাৰে এতিয়া আমাৰ দুজনীক এৰি ক'তো নাযাবি জোনাক মানে মই কথাটো বুজি নাপালোঁ মানে মাৰ নাম তৰা আকাশ দা তোমালোক দুটাৰ এতিয়াৰ পৰা আমাৰ লগতে থাকিব লাগিব আপত্তি নকৰিবা মাজনী তোমালোকে মোক ছোৱালীজনীৰ কাৰণে বহুত কৰিলা এতিয়া মোকো অলপ সুবিধা দিয়াচোন ব'লক খুৰী নিশা নিশা তৰা তোমাৰ নামটো কি মাজনী হৰিত্ৰী খুৰী অবানিশা এই ধৰিত্ৰীখনত জোনাক নিশাৰ আকাশত সদায় তৰাজনী জিলিকি ৰ'ব বা মা কলেজলৈ পিছতে যাম ইমান দূৰৰ পৰা আহিছোঁ বিৰাট ভোক লাগিছে ব'লা না কিবা এটা খাবলৈ দিয়া তুমি জানো গুপুতে সাঁচিছো মৰম তোমাৰ জীয়া কাহিনী